বন্ধু বান্ধৱীসকল হিয়াজ লাইফৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাই। নমস্কাৰ। তো কালু হিয়া লাইফষ্টাইল চেনেলটোলৈ আমাক নিমন্ত্ৰণ জনাইছে। বলাচোন আমাৰ হিয়া বাইদেউনো কি কয় শুনি লওঁ এবাৰ। আজি আকৌ কথা পাতিম মই জেএছবিৰ ওপৰত। বন্ধুসকল, আজি আমি কথা পাতিব বিচাৰোঁ হিয়া লাইফষ্টাইলৰ ওপৰত। মানে তাৰ বহুত কেইটামানে অভিযোগ আছে আৰু সকলোৱে মোক কৈ আছিলে হিয়া লাইফষ্টাইলৰ ওপৰত ভিডিঅ' বনাওক, ইনষ্টাগ্ৰামত হওক হোৱাটছএপত সকলোতে মানে মেছেজ কৰি আছে হিয়া 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 বহুত ভিডিঅ' লাগে। তো বলকচোন আমাৰ হিয়া বাইদেউনো জেছবিজত কিনো কয় শুনি লওঁ। এই হিয়াজ লাইফ নামৰ ছোৱালীজনী অলপ পাগল আছে নেকি? হিয়া বুলি কোৱা ছোৱালীজনী। ঠিক আছে, মই বাৰু পাগল, কিন্তু আপুনিতো মক্কেল হয়। ঠিক আছে মানিছো, মিষ্টাৰ জেএছবি মক্কেল হয়। তই কি তেনেহ'লে বনৰ পক্ষী নেকি? আৰু তোকতো দেখাতে লাগিছে বনৰ পক্ষী লিখিয়া। আৰু অসমৰ ৰাইজক সোধক, মই ভাৰত বয়ফ্ৰেণ্ড আনো নে তুমি ভাৰত ছোৱালী আনা? বাইদেউ মিষ্টাৰ জেএছবিয়ে ভাৰত ছোৱালী নানে নহয়। মিষ্টাৰ জেএছবিয়ে এক্টিং কৰিবৰ কাৰণে ছোৱালীবিলাকে নিজে আহে মিষ্টাৰ জেএছবিৰ লগত এক্টিং কৰিবলৈ কাৰণে। কিন্তু আপুনিহে চাগে মানে বয়ফ্ৰেণ্ডক ভাড়াত লৈ আহিছে নেকি? সেইকাৰণে কলকাতাত গুচি গ'লা ন? বাইদেউ মিষ্টাৰ জেএছবিয়ে কলকাতাত এনেই যোৱা নাই। মিষ্টাৰ জেএছবিয়ে কলকাতাত কামত গৈছে। আপোনাৰ লিখীয়া কাম নথকাটো নহয় ন বেলেগৰ। আৰু এইবোৰ একেবাৰে বাদ দিয়ক, অসমত আহক। প্ৰথমতে অসমত আহি এনেকে কথা কওঁ যোনদিনা নাহিবি মই কাৰণে বাহানি লৈ যাম। কিন্তু এই তাক মাৰি অলপমান জাগা দিব লাগে থাকিবৰ কাৰণে। সি নিজে পাগল আৰু আমাক পাগল বুলি কয় আৰু মানে মোক মক্কেল বুলি কৈছে। মোক আজি আকৌ ভিডিঅ'ত তুমি কোনোবা এটা ল'ৰাক কেইটকা দি পেলাই লৈ আনিছা সেই ল'ৰাটোক এক্টিং কৰিবৰ কাৰণে তোমাৰ লগত? হা, কোন মানে তুমি কেলা মোৰ নাম লৈ আছা? বোলে ভাড়াত আনছি বোলে তাই। আমাক ভাড়াত মানে কলকাতাত দেখোন বিশ্ব বাংলা গেটত দেখোন মানে নিজে দেখোন ভাড়া হেৰি কৰি থকা দেখোন বিশ্ব বাংলা। বন্ধুসকল, মিষ্টাৰ জেএছবি বোলে অসমত আহিলে আমাৰ হিয়া বাইদেৱে বোলে বাহনে মাৰিব। আৰু হিয়া বাইদেউ আপোনাৰ অকাত নাই ইমানটো ন যিমানটো মিষ্টাৰ জেএছবি অকাত আছে। আৰু কেলা বাহনে মৰা কি মানে আপুনি একোডালে কৰিব নাই। আৰু সেই মক্কেলে কি কৈছিলে তাক মক্কেল ক'ব নালাগে বোলে। তাক মক্কেল নকয় কি তেনেহ'লে বেউৰা বুলি ক'ব লাগিব। আৰু দেখাততো বেউৰা লিখীয়া লাগিছে মানে সেই মক্কেলটোক। মইতো মক্কেলে কৈছোঁ কাৰণ মই না মক্কেল ক'লে ভাল নহ'ব, বেউৰা লিখীয়া লাগিছে মানে তাক দেখি। বোলে ভাড়াত আনছি বোলে তাই। আমাক ভাড়াত মানে কলকাতাত দেখোন বিশ্ব বাংলা গেটত দেখোন মানে নিজে দেখোন ভাড়া হেৰি কৰি থকা দেখোন বিশ্ব বাংলা গেটৰ ওচৰত। বা সিয়ে যাই পাইছি আৰু কলকাতাত তাতে ভিডিঅ' বনাই থাকে। তেতিয়া আপি ভাড়াত পাই না। আমাৰ আপি ভাড়াত না, আমাৰ 5 বছৰ ৰিলেশ্যনশ্বিপ। আমি এনেকে কেতিয়াবাৰ পৰা জানা, চবেই জানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড। আপোনাক কোনোবাই সুধিছিলে নেকি আপোনালোকৰ ৰিলেশ্যনশ্বিপ কিমান দিন হ'ল বুলি? 5 বছৰ হয় 10 বছৰ, সেইটো আপোনাৰ লগৰ মেটাৰ কেলা। আৰু মইতো গম পোৱা মতেতো ভাড়াত লৈ অহা লিখা লাগিছে মানে যোনটো এংগুলত মানে কথাখিনি শুনি আছোঁ মানে। আৰু কেলা মিষ্টাৰ জেএছবিয়ে কলকাতাত শ্বুটিং কৰিব গৈছে আৰু কাম কৰিব গৈছে। এনেই বিনা ফকটত যোৱা নাই ন আপোনালোকৰ লিখীয়া কাম ধান্দা নথকা লিখীয়া। ইমান ক'ব নালাগে। আৰু মোক মক্কেল বুলি কোৱাৰ আগতে নিজৰ কমেণ্ট বক্স গিলা চা একবাৰ। তোমাক কি বুলি লিখিছে? এইটো শব্দটো ক'বাই নোৱাৰি। থাম্বনেইলত কি লিখছি নিজে এনেকুৱা চবেই জানে। আৰু মই ক'ব নালাগে না, মোৰ ভিডিঅ'ৰ তলত কমেণ্ট চাব আৰু তাৰ ভিডিঅ'ৰ তলত কমেণ্ট চাব। কি যে তাৰ কমেণ্ট চালি মানে হেৰিত লাগে, তাৰ মাতটো শুনিলে এনেকুৱা লাগে তাতি তাৰ মানে সেনেকুৱাই লাগে। সেইকাৰণে ইয়াৰ ওপৰত ভিডিঅ' বনাই লাভ নাই। মই কৈছো নে ই যিমানে ভিডিঅ' বনাই সিমানে লাইভ পায়। মানে মোৰ নামটো লৈ সি ভিউজ লৈ আছে। নিজৰ যে একো কণ্টেণ্ট নাই, নিজৰ কোৱালিটি নাই, ইয়াৰ খালি ভিউজটো মোকো লাগে। কিন্তু বাইদেউ মিষ্টাৰ জেএছবিৰ ওপৰত ভিডিঅ' বনাই আপুনিহে চাগে ভিউজ লৈ আছে। মিষ্টাৰ জেএছবিয়ে ভিউজ লৈ থকা নাই এনেকুৱা মোৰ লাগিছে। আৰু প্ৰথমতেতো আপুনিয়ে মিষ্টাৰ জেএছবিৰ ওপৰত ভিডিঅ' বনাইছিলে। মিষ্টাৰ জেএছবিয়েতো ভিডিঅ' বনোৱা নাছিলে ন। কণ্টেণ্ট নাই, নিজৰ কোৱালিটি নাই, ইয়াৰ খালি কামে খে ইটোক গালি পাৰিব সিটোক গালি পাৰিব। একবাৰ টেঙা নিদিবাক গালি পাৰিব, একবাৰ অসমত দেখাক গালি পাৰিব। আনকি ডিম্পুই যিটো মানুহ ডিম্পুই তাক উঠেলা সেই মানুহটোকে মানে ট্ৰল দিয়ে। এনেকুৱা ধৰণৰ মানে এই মানুহ। সেইকাৰণে ইয়াৰ ওপৰত আৰু বেছি ভিডিঅ' নবনাবি। আমাক নিজৰ চেহেৰাটো আগে চাই লওঁ, ওপৰ ফালে চুই পেলাই নিজৰ গাতে পৰে, গম পাইছে? আৰু তোক বেছি নকওঁ মই, মক্কেল নিজে মক্কেল। এইটো কণ্টেণ্ট আপোনাৰ নাই নে মিষ্টাৰ জেএছবি নাই? মিষ্টাৰ জেএছবিটো কণ্টেণ্টে ভৰি আছে, কিন্তু কেলা আপোনালোকৰে কণ্টেণ্ট নাই। সেইকাৰণে মিষ্টাৰ জেএছবিৰ ওপৰত ভিডিঅ' বনাইছে। আৰু টেঙা নিদিবাৰ নামটো ইয়াত ক'ৰ পৰা আহিলে? ডিম্পুদাৰ নামটো ইয়াত ক'ৰ পৰা আহিলে? আপোনালোকৰ লগত কিবা লাগিছে আপোনালোকে কওক। সিহঁতৰ নামটো আনিবলৈ প্ৰয়োজন নাই ন। আৰু টেঙা নিদিবা 10মান মিষ্টাৰ জেএছবিক বহুত ঘৰৰ ফেমিলিলৈকে কৈ থৈছে। তো মিষ্টাৰ জেএছবিটো টেঙা নিদিবাৰ ওপৰত 10মান ভিডিঅ' বনাবই ন। আৰু সি কৈ আছে সি বোলে মোক প্ৰমোচন কৰিছে। কথা হজম হ'ব, সি বোলে প্ৰমোচন কৰি দিছে আমাক, তাৰ কাৰণে বোলে আমি ভাইৰেল হৈছো। আৰে আমি কাৰো কাৰণে ভাইৰেল নহওঁ, আমি নিজে ভাইৰেল। আমি নিজে ফাৰ্ষ্ট টাইমতো আপুনিতো মিষ্টাৰ জেএছবিৰ ওপৰত ভিডিঅ' বনাইছিলে ন, বিয়াৰ ভিডিঅ' বনাইছে যে মোৰ আৰু মিষ্টাৰ জেএছবিৰ বিয়া বুলি। তো মিষ্টাৰ জেএছবিয়ে বনাইছিলে ফাৰ্ষ্ট ভিডিঅ' আপুনি বনাইছিলে। আৰু 10মান আপোনাক মিষ্টাৰ জেএছবিয়ে প্ৰমোট কৰিছে কাৰণেতো ভাইৰেল হৈছিলে ন, নহ'লেতো আপুনি ভাইৰেল নহয় ন।
Thank you.